হে বন্ধু বান্ধৱীসকল, মই বনাব লৈছোঁ কেটলি মুখত দিয়া পিঠা। এইখিনি মই বিহু সময়তে বনাইছিলোঁ, কিন্তু ভিডিঅ'টো আপলোড কৰিবলৈ মোৰ সময় হোৱা নাছিলে বিহু বুলি। আৰু এইফালে এয়া মই আমাৰ ভাত খোৱা যিখিনি চাউল সেইখিনি চাউলৰে পিঠাগুড়ি খুন্দি ল'লোঁ। খুন্দি লৈ এইদৰে অকণমান পানী দি মুঠি মৰা নিচিনা হোৱালৈকে পিঠাগুড়িখিনি এইদৰে অকণমান পানী দিছোঁ, বেছি পানী দিয়া নাই। এইদৰে সানি ল'লোঁ আৰু এইখন চালনীত অকণমান চালি ল'লোঁ যাতে পিঠাগুড়িখিনি জৰজৰীয়া হয়। আৰু এইদৰে মই অলপমান চালি ল'লোঁ গোটাটো ভগাকৈ। আৰু এয়া চেনিখিনি গুড়ি কৰি লৈছিলোঁ মিক্সিত, এইখিনিও দি দিছোঁ লগতে। আপোনালোকে গুড়ো দিব পাৰে। এইখিনি ভালদৰে মিক্স কৰি ল'লোঁ আৰু এইফালে দিছোঁ নাৰিকলৰ গুড়ি অলপমান আৰু লগতে এয়া দিছোঁ কাজু অকণমান কাটি। এইটো যে মই কেটলি ব্যৱহাৰ কৰিছোঁ, এইটো মোক শাহু মা বিয়াত দি পঠিয়াইছিলে পানী গৰম কৰিবলৈ। আৰু সেই কেটলিটো আমাৰ জুইত ব্যৱহাৰ কৰা হয়, সেইটো কাৰণে সেইটো কেটলিয়ে ল'লোঁ। কেটলি সাফৰখন এয়া লৈ লৈছোঁ। মানে ভাল ভিতৰৰ কেটলিবিলাক জুইত বহাবলৈ বেয়া লাগে, আৰু বিহু সময়ত জুইত নবনালে পিঠাকেইটা ভাল নালাগে। সেইটো কাৰণে যিটো বাহিৰত কেটলি মানে জুইত ব্যৱহাৰ কৰি থকা হয় সেইটোকে ল'লোঁ। অকণমান সাফৰখন ডাঙৰ হৈছে, তথাপিতো উপায় নাই। এইদৰে মানে ভৰাই লোৱাৰ পাছত অকণমান ওপৰে টিপি দিছোঁ যাতে মানে অকণমান টিপ খাই যায়। আৰু এইদৰে ধুনীয়া লাগিবৰ কাৰণে এটা কাজু দি দিলোঁ আৰু ইফালে ধুনীয়াকৈ এইদৰে বান্ধি ল'লোঁ। আৰু এইফালে এইটো কেটলি দেখিছেনে, কেটলিটো পানী দি ল'লোঁ। পানীখিনি ভালদৰে উতলিবলৈ দিলোঁ আৰু তলফালে পূৰা জুই বহাই দিছোঁ। এইফালে পানী উতলি গ'ল আৰু ওপৰত মই পিঠাটো দি দিলোঁ এইদৰে, আৰু তলফালে জুইখিনি ভালদৰে দি দিছোঁ যাতে মানে পিঠাটো পটককৈ হৈ যায়। আৰু এইফালে দেখিছেনে মুখখনত এইদৰে কিবা এটা দি আপোনালোকে বন্ধ কৰি ল'ব যাতে ভাপটো ওলাই নাযায় বাহিৰলৈ। আৰু এইদৰে ভাপ ওলাই নোযোৱাকৈ মই বন্ধ কৰি ল'লোঁ। মাত্ৰ কাগজ এখন দি মোৰ ওচৰত একো নাছিলে। আৰু এইফালে পিঠা 5-7 মিনিটত ৰেডি হৈ যায়। মোৰ অকণমান ডাঙৰ সাফৰখন, সেইটো কাৰণে অকণমান সময় লাগিলে, 10 মিনিটমানেই লাগিলে। আৰু এইদৰে উলিয়াবলৈ মই চেষ্টা কৰিছোঁ পিঠাটো। দেখিছেনে, এতিয়া ওলাই যাব চাব দেই। মই একদম মানে ধুনীয়াকৈ হেৰি কৰিছোঁ লাহে যাতে নাভাগে, ভাগিলে বেয়া লাগি যাব মনটো। আৰু এইটো কাৰণে লাহে কৰি দিছোঁ। আৰু সাফৰখন আপোনালোকে অকণমান ৰিফাইন সানি ল'ব পাৰে। মই ৰিফাইন সানি লোৱা নাছিলোঁ, সেইকাৰণে হয়তো অকণমান লাগি ধৰিছিলে। আপোনালোকে ৰিফাইন সানি ল'ব। আৰু এইদৰে কাজুটো এৰাই গ'ল, তথাপিতো ওপৰতে লগাবলৈ চেষ্টা কৰিলোঁ। আৰু এইফালে পিঠাখিনি মোৰ ৰেডি হৈ গ'ল। ইমান বেছি ধুনীয়া হৈছিলে ন খাবলৈ। আৰু আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো চাই মোক জনাব, আৰু লাইক কমেণ্ট কৰি দিব যদি ভিডিঅ'টো চাই ভাল পালে। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ। আৰু ফেচবুকৰ সকলে মোৰ পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব। আজিলৈ তেতিয়াহ'লে আহিছোঁ, আকৌ এটা নতুন ভিডিঅ' লগ পাম।